নমস্কাৰ সকলোকে স্বাগতম জনাই মই আজি আন এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ত মই আজি গ্ৰীষ্ম ঋতুত বা অৰ্থাৎ গৰমকালি আমি ৰুব পৰা ফুলবিলাকৰ বিষয়ে বৰ্ণনা কৰিম। এই ফুলপাহ দেখিছে হাতলাখ পিটুনিয়াৰ দৰে ফুলিছে। কি ফুল বাৰু? হয়, মেক্সিকান পিটুনিয়া, যিটো আমি গ্ৰীষ্ম ঋতুত ৰুব পাৰোঁ, গ্ৰীষ্ম ঋতুত ফুলি থাকিব আৰু গ্ৰীষ্ম ঋতুত সাধাৰণতে মৰি নাযায়। সেয়েহে মই আজি মেক্সিকান পিটুনিয়াৰ এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাওক মোৰ ঘৰত থকা মেক্সিকান পিটুনিয়াৰ পুলিবোৰ মই কেনেদৰে যত্ন লৈছোঁ, কেনেদৰে কি কৰিছোঁ সেইখিনি। এয়া মোৰ ঘৰত থকা মেক্সিকান পিটুনিয়া, আপোনালোকে চাওক। ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াই দিছোঁ। এইজোপা এই মেক্সিকান পিটুনিয়া এয়া চোৱা, বিচা লাগিছে এইবোৰ দেখিলা। এই মেক্সিকান পিটুনিয়া এজোপাই ই ফুলিব সুন্দৰকৈ ফুলিব আৰু ইয়াৰ মোৰ আৰু দুটামান পুলি আছে। এই দুটা পুলি তেনেকুৱা ডাঙৰ হোৱা পুলি সদ্যহতে বজাৰৰ পৰা এইকেইটা আনি থৈছোঁ, সৰু সৰু পুলি। এইটো এটা এইকেইটা আনি পচাইছোঁ। এতিয়া কেতিয়া ডাঙৰ হয় টাইম লাগিব নিশ্চয়। এইখিনি কিন্তু মাজতে ফুলিছিলেই, ফুলিব লৈছিলেই, ফুলিব আৰু দুদিনতে আৰু জোপোহা হ'ব। পূৰা জোপোহা হ'ব। ইয়াৰ ফুল পূৰা দিব, যিখিনি আপোনালোকক দেখুৱাইছোঁ তেনেকৈ দিব। ইয়াৰ এটা কালাৰ, এইটো এটা ফুল দিবলৈ চেষ্টা কৰিছোঁ। চাওক, এইটো দেখিছেনে? এইটো ফুল এইটো আহিছে সুন্দৰকৈ পিটুনিয়াৰ দৰে একেই ফুল হ'ব। এইবিলাক ফুল আহিছে চাওক, পিটুনিয়াৰ দৰে একেই হ'ব আৰু প্ৰায় সেই টাবটো ভৰ্তি হৈ যাব পিটুনিয়াখিনিৰ নিচিনাকৈ। এইখিনিও বৰ বেছি দিন নালাগে, বৰ সোনকালেই ফুল দিব। হয়তো 15-20 দিনত ফুল দিব এইকেইটা। গতিকে এইখিনি পচাই থৈছোঁ এনেকৈ আনি পুলি। এইকেইটা কিন্তু আগফালে ওলাব পৰা অৱস্থাত হৈ আছে। ইয়াত অলপমান ছাঁহত দি দিছিলোঁ সেইদিনাখন টাব ৰিপৰ্ট কৰোঁতে ছাঁহত দি দিছিলোঁ, সেইকাৰণে এনেকৈ আছে। সদ্যহতে আপোনালোকক গৰম দিনৰ কাৰণে এই ফুলবিলাক দেখিছোঁ, তেতিয়া টাব ভৰ্তি হৈ থাকিব। ইয়াৰ উপৰি আৰু বিভিন্ন ধৰণৰ ফুল গৰমৰ দিনত ফুলিব। তাৰ ভিতৰত বিশেষকৈ পিচ লিলি আছে, ৰেইন লিলি। সেইখিনি কিছুমান ভিডিঅ' মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকক লৈ আনিম। গতিকে সদ্যহতে আজি মই মেক্সিকান পিটুনিয়া আৰু ললিপপ যিকেইটা, সেই দুটা ফুলে আজি আপোনালোকক আনিলোঁ। ইয়াৰ যত্নৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে কমেণ্ট কৰিব, আপোনালোকক পুনৰ জনাবলৈ চেষ্টা কৰিম মই। আৰু এইখিনিয়ে আৰু আজি ইয়াতো চাওক, ইয়াত ফুল ফুলিব লৈছে এইকেইটাৰ ভিতৰত। এইটো কলি দেখিছেনে? এইটো কলি গুৰি। গতিকে তেনেকৈ এইবিলাক চব ফুলিব। এই 2 এদিনতে ফুল ফুলিব এইখিনি আৰু জোপোহা হ'বও গৈ আছে। যে ইয়াত তলত চাওক কিমানটা ডাল ওলাইছে, তলৰ ফালে চাওক গোটেইখিনি কিমান জোপোহা হ'ব। এইজোপাও একেই, কিমানটা টাব আছে, ফুল হৈ আছে। সেয়েহে আপোনালোকক অলপমান দেখুৱালোঁ। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি সকলোকে কথাখিনি জনালোঁ। কেনে পালে বাৰু মোৰ ঘৰত থকা মেক্সিকান পিটুনিয়াখিনি? এইখিনিও ঠিক তেনেকৈ মোৰ দুটা কালাৰৰ মেক্সিকান পিটুনিয়া মই তাত গোটাই থৈছোঁ। ইয়াত মই আপোনালোকক 3-4টা কালাৰৰ ফুল আপোনালোকক দেখুৱাইছোঁ। গ্ৰীষ্ম ঋতুত যদি আপোনাৰ বাগিচাত এনেকৈ ফুলি থাকে কিমান ভাল লাগিব, নহয় জানো? তাৰ বাবে কিন্তু আমি এতিয়াই ফুল পুলি সংগ্ৰহ কৰি ৰুব লাগিব। সেইকাৰণে আপোনালোকে এতিয়াই বিচাৰিব আৰু নিজৰ বাগিচাত মেক্সিকান পিটুনিয়াৰ পুলি ৰুই ৰাখিব। আৰু তেতিয়াহে আপুনি আপোনাৰ বাগিচাত গ্ৰীষ্ম ঋতুটো বাগিচাখন ফুলেৰে ভৰ্তি কৰি ৰাখিব পাৰিব। তাৰ কাৰণে কিন্তু সকলোৱে এতিয়া প্ৰস্তুতি চলাব লাগিব। আমি আৰু গ্ৰীষ্ম ঋতুত আৰু কি ফুল ৰুওঁ? মই প্ৰথমতে কৈছিলোঁ ৰেইন লিলি ৰুব পাৰি, কিন্তু মই আজি আপোনালোকক আৰু বেলেগ এটা ফুল লৈ আহিছোঁ, যিটো ফুল আপোনালোকে হয়তো ভাল পাব। এইটো ফুলৰ পুলি, এই ফুলটো কেনেকুৱা দেখিছে বাৰু? মোৰ ভাল লাগে। মই সেইদিনাখন এখন নাৰ্চাৰীৰ পৰা কিনি আনিছোঁ পুলিটো আৰু ঘৰত ৰুইছোঁ। বহুত ভাল লাগে ফুলটো। চাওকচোন, হাললাখ আইচক্ৰীমৰ দৰে, ললিপপৰ দৰে মই ফুলটোৰ এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ মোৰ ঘৰত থকা ফুলখিনিৰ সৈতে। এইজোপা
ললিপপ বুলিও কয় ফুলজোপা। এতিয়া আপোনালোকে এই গ্ৰীষ্মকালীন সময়ছোৱাত ঘৰখনত কি ফুল লগাব, মই সেইটোৱে কৈ আছোঁ নহয় জানো। এই ফুলজোপা আপুনি লগাব পাৰে গোটেই গ্ৰীষ্মকালীন ছিজনটো ফুলি থাকিব। ইয়াক ইনডোৰতো ৰাখিব পাৰি, আউটডোৰতো ৰাখিব পাৰি। এইবিলাক একোটা একোটা পাহি, এইবিলাক একোটা একোটা পাহি হয়, ফুলৰ পাহি, কিন্তু ফুল এইটোহে, এই বগা এইটোহে ফুল, গম পাইছেনে। আৰু ইয়াৰ খাবলৈ এইটো যদি টানি চুহি যোৱা যায় বৰ মিঠা খাবলৈ। ফুলজোপাত পৰুৱা পুৰা আহে, সেইকাৰণে কেনেকুৱা লাগিছে বাৰু ফুলটো, ইমান সুন্দৰ চাওকচোন, ইমান সুন্দৰ ফুল, ভাল লাগে। গতিকে মই এই ফুলটো ৰাখোঁ গ্ৰীষ্মকালীনৰ কাৰণে। এতিয়া আনিছোঁ, গোটাই আনিছোঁ, বৰ ভাল লাগে। এইটো আচলতে অসমৰ কাৰ্বি পাহাৰতো আছে এই ফুলটো, কাৰ্বি পাহাৰৰ জংঘলত, ঘন জংঘলত পোৱা যায়। কিন্তু এই ফুলটো একচুৱেলি বিদেশৰ হয়। আমি যদিও কাৰ্বি পাহাৰত আছে, আমাৰ স্থানীয়, যদিও বাহিৰৰ নামে, এতিয়া আমি কিয় ললিপপটোৰ দৰে দেখাৰ দৰে বাবেই ললিপপ বুলি কয়। ইয়াৰ এইটো নাম মই চাই কৈ আছোঁ অলপ পিছত আপোনালোকক, জাষ্ট এতিয়া কৈছোঁ সদ্যহতে ললিপপ বুলি জানক। ইয়াত এতিয়া দেখিছে, ইয়াৰ এই ডালটোৰ পৰা কাটি এটা পুলি বনালে, ধৰি লওক এই ডালটোৰ পৰা এটা পুলি বনালে, তেনেকৈ এইটোৰ পৰাও কাটি পুলি বনালে। এতিয়া এইটো এইটো মাদাৰ প্লেণ্ট, এইটো হৈছে নহয়, ইয়াৰ পৰা এতিয়া আমি এইবিলাক কাটি কাটি আকৌ পুলি বনাব পাৰিম। আৰু যিমানে কাটি দিম গছজোপা সিমানে জোপোহা হ'ব আৰু বহুত ফুল দিব। যিহেতু বছৰৰ 12 মাহেই ফুল পাই থকা, বিশেষকৈ গ্ৰীষ্মকালীনৰ হয় ফুলটো, যদিও গোটেই বছৰ 12 মাহেই ফুল দি থাকে। সেয়েহে ইয়াক আপুনি যিকোনো মুহূৰ্তত ৰুব পাৰে। ইয়াৰ যদি বজাৰত যদি এটা পুলিৰ দাম ল'বলৈ যায়, এনেকুৱা ধৰণৰ এটা পুলিৰ দাম যদি ল'বলৈ যায়, আপুনি 400-500 টকা আপোনাক ল'ব। গতিকে এটা যদি পুলি আনি লয় আপুনি, তাৰ ডালৰ পৰা আপুনি প্ৰতিটো ডালৰ পৰা এটা এটা পুলি হ'ব, চাওকচোন। গতিকে কিমান ফুল বনাব পাৰিব আপুনি, সেইখিনি কথা এতিয়া ভাবি ল'ব পাৰিব। আৰু যিহেতু আমি গ্ৰীষ্মকালীন সময়ছোৱাত যিহেতু ফুল আমাক লাগে, বাগিচাখন যদি খালী হৈ থাকে বেয়া লাগে। আৰু গ্ৰীষ্মকালীন ফুলৰ বাবে মই কৈছোঁৱেই 9 o'clock যিটো মছ ৰছ বুলি কয়, মছ ৰছ ফুলটো ৰুব পাৰি। এই মোৰ পিছফালে থকা জেৰেনিয়ামবিলাকো থাকিবই গ্ৰীষ্মকালীনতো। তাৰোপৰি আপোনাৰ বাগিচাখন সুন্দৰকৈ ৰাখিবৰ বাবে এনেকুৱা ধৰণৰ ললিপপ ফুলটো আপুনি ৰুব পাৰে। আৰু যেতিয়া ৰাখিব এই ফুলটো, যদি আপুনি 10জোপা কোনোবা এটা ছাইডত ৰাখে, যেনেকৈ মই এইখিনি জেৰেনিয়ামখিনি এটা ছাইডত ৰাখিছোঁ, ইমান সুন্দৰ লাগিছে। ঠিক তেনেকৈ যদি আপুনি তেনেকৈয়ে ললিপপ ফুলটো যদি ৰাখে এটা ছাইডে 10জোপামান, কেনেকুৱা লাগিব আপুনি ভাবকচোন, ইমান সুন্দৰ লাগিব। শাৰী পাতি যদি আমি ৰাখোঁ, এইখিনি চিজিল কৰি ৰখাৰ ওপৰত কথা। যিমান ধুনীয়াকৈ, আচলতে কি হ'ল, সজোৱাটো এটা মানুহৰ সজোৱা এটা টেকনিক আছে, সজাব জানিলেই আচলতে ভাল লাগিব। গতিকে এনেকুৱা ধৰণৰকৈ আপুনি এই ললিপপ ফুলটো ৰুব পাৰে। আৰু মই আপোনালোকক দিছোঁ আজি আৰু এটা ফুলৰ দিছোঁ। মই এইকেইদিন সদ্যহতে গ্ৰীষ্মকালীনৰ ফুলবিলাকেই দেখুৱাম আপোনালোকক। আৰু গ্ৰীষ্মকালীন ফুলবিলাক যিহেতু ময়ো এতিয়া গ্ৰীষ্মকালীন ফুলবিলাক গোটাই ৰাখিছোঁ, মেক্সিকান পিটুনিয়া, টৰেনিয়া, এই ফুলবিলাক মই গোটাই আছোঁ এতিয়া সদ্যহতে। গতিকে গ্ৰীষ্মকালীন ফুল বুলিলে আমি সেইবিলাকে গোটাবই লাগিব। আপুনিও যদিহে গোটাই ৰাখে, আপোনাৰ ফুলনি বাগিচাখন সুন্দৰকৈ ৰাখিব পাৰিব। মই সদ্যহতে আপোনালোকক ললিপপ ফুলটোৰ বিষয়ে এইখিনি ক'লোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু ফুল দেখুৱাম, গ্ৰীষ্মকালীন ফুল। আৰু ইনডোৰ প্লেণ্টবিলাকতো আছেই। সদ্যহতে মই ললিপপৰ বিষয়ে ইমানখিনিকে কৈছোঁ দেই। মই কৈছিলোঁ নহয়, এই ললিপপ ফুলটোৰ আন এটা নাম কি হ'ব পাৰে বুলি, শ্ৰিম্প কেণ্ডল, SHRIMP, শ্ৰিম্প কেণ্ডল। এইটোৰ বিশেষকৈ আমেৰিকান হয়, কিন্তু আমাৰ এই কাৰ্বি আংলঙতো পোৱা যায়, কাৰ্বি আংলঙৰ পাহাৰবিলাকতো পোৱা যায়। কিন্তু আমাৰ বতৰখিনি ইয়াৰ কাৰণে ভাল। সদ্যহতে মই আজি আপোনালোকক এই দুটা ফুলৰ বিষয়ে ক'লোঁ। আপোনালোকে যদি আৰু জানিব বিচাৰে কমেণ্টত জনাব, মই নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত জনাম বুলি কথা দি মই আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।